অসমৰ বৰ্তমান ৩৫খন জিলা আছে। তাৰে ভিতৰত আটাইতকৈ প্ৰসিদ্ধ আৰু আটাইতকৈ ঐতিহাসিক জিলাখন হ'ল শিৱসাগৰ। হয়, শিৱসাগৰ জিলা আটাইতকৈ ঐতিহাসিক আৰু শিৱসাগৰ জিলা আমি এবাৰ হ'লেও উপভোগ কৰিব লাগে, এবাৰ হ'লেও আমি ভ্ৰমণ কৰিব লাগে। তাৰে আমি এটা অংশ, শিৱসাগৰ জিলাৰে খুব এটা ধুনীয়া অংশ আমি আজি এই ভিডিঅ'টোত লৈ আহিছোঁ। এইটো হ'ল ৰংঘৰ। হয়, ৰংঘৰ এছিয়া মহাদেশৰ যিটো প্ৰথমটো এম্ফি থিয়েটাৰ বা আমি পেভিলিয়ন বুলিও ক'ব পাৰোঁ। এই ৰংঘৰটো আপোনালোকে দেখিছে, যি ৰংঘৰ এতিয়া সমগ্ৰ দেশতে প্ৰচলিত আৰু অসমবাসীয়ে এই কথাক লৈ গৌৰৱ কৰিব পাৰে। মই গৌৰৱ কৰোঁ। বলক ৰংঘৰৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ৰংঘৰৰ কথা জনাৰ আগতে আমি জানিব লাগিব ৰুদ্ৰসিংহৰ বিষয়ে। ৰুদ্ৰসিংহ আছিল গদাধৰ সিংহৰ ডাঙৰ ল'ৰা। তেওঁক লাই বুলি জনা গৈছিলে সৰুতে, আৰু ডাঙৰ হোৱাৰ পিছত তেখেতে নাম লয় ৰুদ্ৰসিংহ। যেতিয়া তেখেতে ৰজা হয়, তেখেতে ৰুদ্ৰসিংহ নাম লয়। তেওঁ ৰজা হোৱাৰ পিছতে বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে ঘোষণা কৰিছিল, আৰু তাৰপিছত বিহু অসমত খুব উলহ মালহেৰে উদযাপন কৰা হৈছিল। ইয়াৰ আগতেও বিহু হৈছিলে, কিন্তু যেতিয়া তেওঁ ৰজা হৈছিলে, তেওঁ কৈছিল যে এইটো অসমৰ এটা জাতীয় উৎসৱ হ'ব। তো বহাগ মাহৰ বিহু উদযাপনৰ বাবে তেখেতে ভাবিছিলে যে আমাক এনেকুৱা এটা পেভিলিয়ন লাগে, যি আমি সকলোৱে ৰজা প্ৰজা একেলগে উপভোগ কৰিব পাৰোঁ। তো সেইকাৰণে তেখেতে ৰংঘৰ সাজি উলিয়াইছিল, আৰু ৰংঘৰ নামটো এইকাৰণে দিছিল ৰংঘৰ। ৰং মিনছ এণ্টাৰটেইনমেণ্ট। চ' ৰংঘৰৰ কি মিনিংটোৱে হ'ল হাউচ অফ দ্য এণ্টাৰটেইনমেণ্ট। তো তাত সকলোৱে ৰং কৰিছিল, উপভোগ কৰিছিল। তো এই ৰংঘৰটো ৰুদ্ৰসিংহই তেতিয়াৰ দিনত কাঠ আৰু বাঁহেৰে এটা চাংঘৰ আকৃতিত বনাইছিল। ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ চুনেনফা ১৭৪৬ চনত ৰজা হয়। ৰজা হৈ তেওঁ প্ৰমত্ত সিংহ নাম লয়। স্বৰ্গদেউ প্ৰমত্ত সিংহই পুৰণি ৰংঘৰ থকা ঠাইতে বৰ্তমানৰ পকী ৰংঘৰটো, যি আপোনালোকে বৰ্তমান দেখি আছে, সেইটো নিৰ্মাণ কৰিছিল। গতিকে বৰ্তমানৰ যিটো ৰংঘৰ, সেইটো ৰুদ্ৰসিংহই বনোৱা নহয়, সেইটো প্ৰমত্ত সিংহই বনোৱা। শিৱসাগৰ জিলাৰ তলাতল ঘৰৰ ওচৰত অৱস্থিত এই ৰংঘৰটো এছিয়া মহাদেশৰ ভিতৰতে প্ৰথমটো এম্ফি থিয়েটাৰ, যাক লৈ আমি অসমবাসীয়ে সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। এই ৰংঘৰটোৰ আকৃতি খুব বিশেষ মন কৰিবলগীয়া। এই ৰংঘৰটো হাঁহকণী আকৃতিৰ, আৰু আপোনালোকে এই ছবিখনত যদি ভালকৈ গুৰুত্ব দি দেখিব যে ওপৰত দুটা ঘৰিয়াল আছে। এই ৰংঘৰটো ৮টা কোণ আছে, সেইকাৰণে এই ৰংঘৰটোক ৮কোণীয়া বুলি কোৱা হয়। ৰংঘৰটো পকীও হয় আৰু দুমহলীয়া হয়। ৰংঘৰৰ যে এই ওপৰৰ মহলা দেখিছে, এই ওপৰৰ মহলাত কি কৰিছিলে, তেতিয়াৰ সময়ৰ ৰজাসকলে সিংহপীৰাত বহি আহোম ৰজাসকলে কি কৰিছিলে, সেই সেউজীয়া পথাৰত যি অনুষ্ঠিত হৈছিলে ম'হ যুঁজ, বিহু নাচ, খেল ধেমালি, এই সকলোবোৰ উপভোগ কৰিছিলে, আৰু সেইকাৰণেই এই ঘৰটোৰ নাম দিয়া হৈছিলে ৰংঘৰ। তো এই ৰংঘৰৰ বিষয়ে তথ্য এইখিনিয়ে। কেনেকুৱা পালে জনাব, আৰু এনেকুৱা ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক। ধন্যবাদ।